আপুনি যদি এজন নতুন ইউটিউবাৰ হয়, আপোনাৰ যদি ছাবস্ক্ৰাইব কম হৈছে, আপুনি যদি ছাবস্ক্ৰাইব হাইড কৰিবলৈ বিচাৰে তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো হাইড কেনেকৈ কৰে সেইটো কৰিব পাৰিব। গতিকে ভিডিঅ'টো আমি প্ৰথমতে গুগলৰ ক্ৰমত যাব লাগিব। ক্ৰমত গৈ পেলাই তাত চাৰ্চ কৰিব লাগিব youtube.com। youtube.com চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আপোনালোকে তাত ক্লিক কৰি পেলাই আপোনালোকে ডেস্কটপ চাইট বুলি সেইটোত ক্লিক কৰাৰ পিছত আপোনালোকে এটা কম্পিউটাৰ নিচিনা খোল খাই যাব। খোল খাই যোৱাৰ পিছত আপোনালোকৰ কিনাৰত এটা লোগো পাব। মই অলপ জুম কৰি দিছোঁ। জুম কৰাৰ পিছত কিনাৰত লোগো আছে, লোগোত ক্লিক কৰিব লাগিব। লোগোত ক্লিক কৰাৰ পিছত আপোনালোকে যাব লাগিব ইউৰ চেনেল। ইউৰ চেনেলত গৈ পেলাই আপোনালোকে যাব লাগিব কাষ্টমাইজিং নাও। এই কাষ্টমাইজিং নাওত গৈ পেলাই আপোনালোকে যাব লাগিব এটা কিনাৰত ছেটিং কা অপশ্যন আছে, সেইটোত ক্লিক কৰিব লাগিব তলফালে। সেইটো সেইটোত ক্লিক কৰিব লাগিব। সেইটো ক্লিক চেনেল বুলি এটা অপশ্যন আছে, সেইটোত যাব লাগিব। চেনেলটোত গৈ পেলাই মাজত এডভান্স ছেটিংছ বুলি এটা অপশ্যন পাব, সেইটোত ক্লিক কৰিব লাগিব। সেইটো ক্লিক কৰাৰ পিছত তললৈ গৈ পেলাই আপোনালোকে ছাবস্ক্ৰাইব কাউণ্ট সেইটো ৰাইট চিন থাকিব, সেইটো আনৰাইট চিন কৰি দিব লাগিব। তাৰপিছত তলফালে এটা ছেভ অপশ্যন পাব, সেইটো কিনাৰত ছেভ কৰি দিয়াৰ পিছত আপোনালোকৰ ছাবস্ক্ৰাইব হাইড হৈ যাব।